ভাত খাওঁতে কৈছিলো নহয় গধূলি একো শাক পাচলি নাই বুলি এই খৰি মাৰিখিনিকে কাটি থাকিলে হ'ব নেকি গধূলি কিবা এটা যোগাৰ কৰিব লাগিছিলে আৰে বাপেৰক এনে থকা নিচিনা লাগিছে নেকি মই কিবা এটা চিন্তা কৰি আছো নহয় এতিয়াও সন্ধিয়া হ'বলৈ বহুত বাকী মই যাম এতিয়া ৰ কি চিন্তা কৰি আছে সেই সোপা কাটি আছে কাম নাই আৰু আৰে শাক পাচলি আনিলোৱে যেনিবা খৰিকেইডাল নহ'লে কি ভুংটো সিজাবি কথা ক'বলৈ আহিছো বাৰীত জলকীয়া বেঙেনা পুলি এটা নোৰোৱা মানুহ এনেকুৱা হ'বই আচল কথাটো চিন্তাই কৰি পোৱা নাই মানুহে এনেই নকয় ভালে পায় ভাল জাবৰে পায় খাল আৰু চালা মোক শিকাব লাগিছে কথা নলীটো বৰ শুকাই যা লাগিছে পাই বাটি ঘৰতে শুকাই দিম ইমান দেৰিলৈকে পাতি আছে নে সন্ধিয়া হ'বচোন হেৰি নহয় কিন্তু খুব তামোল এখন খাং লাগিছে ভাল কথা কৈছে তামোল পাণ একো নাই কি খাবা চেদাকে খোৱা কিনো কম সঁচা কথাটো চাদানো খালোৱে নহয় চাদা খাই আছো মই হ'ব চেদাকে খোৱা চামোল খালি নাই নো কি দিম এতিয়া তেতিয়াহ'লে কাম এটা কওঁ পানীকে এগিলাচ অলপ যাওঁ ডিঙিটো অন্তকণ্ঠ শুকাই গৈছে আৰু জাতিলাও ইয়াতে আছে দেখোন ৰাতিটো চলি যাব ইয়াৰ পৰাই নিব লাগিব আজি দিয়ক দিয়ক হ'ব তেতিয়াহ'লে বাইদি গৈ থাকোঁ আজি দেই লৈ যাম জাতিলাও গোটেইটো নিম নে এফাল নিম নাই গোটেইটো নিলে বেয়া হ'ব এফাল বাই দিলে থৈ যাওঁ আৰু এফাল মই লৈ যাওঁ এফালকে লৈ যাওঁ দে যি হয় হ'ব ৰাতিটো চলিবহে লাগিছে মুঠতে আজি এফালকে লৈ যাওঁ এফাল বাই দিলে ওপৰতে তুলি থৈ যাওঁ দেখিলে হ'ব নাখাব দেখিলে হ'ব নাখাব মই বোলে নেদেখা লৈ যাই কোন আহ কাৰ গৰু হয় এইটো বাইদেউ গৰুটো আমাৰে হয় গৰুটো তোমালোকৰ হয় তুমি কেলে এইফালে দিছিলা ইমান হেৰি জেৰুৱা ভাঙা ভাঙিলে দেখা নাই লৈ যোৱা ইয়াৰ পৰা গৰুটো সোনকালে বাইদেউ বেয়া চেয়া নাপাব লৈ যোৱা সোনকালে লৈ যোৱা ইয়াৰ পৰা এই তেজ খাতে যেনিবা ভাল হালো দেই মুখখন বৰ লাও পাত কৈছো জাতিলাওটো দেখোন গধূলিলৈকে আছিলে এতিয়া কোন যোৱা হৈ নিলেও হাত চাৰি হোৱা গৈ জাতিলাওটো মোৰ বাৰীতে সফালে নি জাতিলাওটো চুৰ কৰিবলৈ সিহঁতি নিজৰ লোকৰ বাৰীত চুৰ কৰি ফুৰে নিজৰ বাৰীত নেদেখে নেকি সিহঁতি চব লৈ গুচি গ'ল দেই এফাল থৈ গ'ল দেখোন এফাল লৈ গ'ল এইটো কেনেকুৱা কম মানুহ কেনেকেনো নিলে কি ধৰণে নিলে খা সেই ভাল জাতিলাও নালাগে জাতিলাও খনি যোৱাই মোৰ কুকুৰখনে কামুৰি পালে বেলেগত জাতিলাও নাপালে সিহঁতি আমাৰ ঘৰত জাতিলাও জোপাহে পালে জাতিলাওটা লৈ গুচি গ'লে ফাল থৈ গ'লে ফাল খা সেই ফালো খা কোনে খা নে দে খা দে যা
ঐ ধুন মনে চাহি এইবোৰ কি হ'ল চাহিয়া ঐ নবৌ এইফালে আছোন ঐ দীপালী এইফালে আছোন এইফালে এখন চকীচোন চকী বুকুখন সুধা কৰি থৈ গ'ল চাহি এখন চকী কি হ'ল অৱস্থা কি হ'ল ৰুমি কি হ'ল কেলে ইমান ৰাতিপুৱা তই ইমান হালা গোলা কৰিছ কি হ'ল বুকুখন খুলি খালে জহনি যোৱাকেইটা ৰাজ জহনি যোৱাকেইটা বুকুখন খুলি খালে সিহঁতি জানো কি কৈছ তই একো মই বুজিয়ে পোৱা নাই কি হ'লনো নবৌ ৰাতিপুৱাই হাল্লা কৰি আছে যে কিনো হ'ব এই জহনি যোৱাহঁতে মোৰ বুকুখন সুধা কৰি থৈ গুচি গ'ল ৰাজ জহনি যোৱাহঁতে এতিয়া আপুনি কি হ'ল গম পায় নেকি মই একো গম নাপাওঁ ৰাতিপুৱাই পুৱাই ইমান চিঞৰ শুনিহে মই আহিছোঁ কি হ'ল বাইদেউ ইমান হাল্লা কৰিছ যে জহনি যোৱা বেলেগ আগত সোমাব নোৱাৰিলি মোৰ ঘৰতে সোমাব পাৰিলি তই কথাটো শুনচোন বাইদেউ জহনি যোৱাকে বাইক চলাবলৈ আহিছে মই চব চিনি পাওঁ তোক জানো ন তোৰ কথা মই এতিয়াই থানালৈ যাম পুলিচ লগাই তহঁতক গৰু পিটন দিয়াম নোৱাৰিলি গম পাবি ৰ এই বাইদেউ এই তেনে নকৰিবি কথাটো শুনচোন তই কথাটো বুজি পেলাব চেষ্টা কৰচোন তই কথা ক'বলৈ আহিছোঁ ছাৰ মই কওঁনে আহা তোমাৰ কি সমস্যা হৈছে ছাৰ মই বৰ দুখীয়া মানুহ মই বাৰী এখন বনাই পেলাই জাতিলাও অলপমান লগাইছিলোঁ কালি মোৰ ঘৰৰ পৰা লাও এটা লৈ গুচি গ'ল ল'ৰা ছোৱালী হ'ল চাউল চাউল নাই ভাবিছিলোঁ সেইটো লাওকে বিকিম ল'ৰা ছোৱালীবিলাক কম বুলি এতিয়া লাওটো লৈ গুচি গ'ল গতিকে আপুনি কি বিচাৰ কৰে বিচাৰ কৰি দিয়ক আচ্ছা তোমাৰ কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি সন্দেহ হৈছে ল'ৰা এটা আহিছিলে গধূলি সিয়ে খুব লাওটোলৈ চৰাই আছিলে মোৰ সন্দেহ হৈছে সিয়ে নিব পাৰে নহ'লেনো কোনে নিব বেলেগ মানুহ বা মোৰ ঘৰলৈ নাই আহা সিয়ে হ'ব লাওটো নিবলৈ তেওঁৰ নাম কি তেওঁৰ নাম নুমল দাস এই আমাৰ গাঁৱত যে কেকলি তেওঁলোকক তেওঁ পিতেক হয় হয় নেকি দীপাংকৰ ছাৰ এওঁলোকৰ গাঁৱৰ নুমল দাস আছে নহয় নুমল দাসক মাতি লৈ আহিব এই বাইকখন লৈ ছাৰ তেওঁ আহিলে আহিলা তুমি হয় ছাৰ কিবা কামত মাতি পঠিয়াইছোঁ তোমাৰ ওপৰত এটা অভিযোগ আনিছে এখন কেছ দিছিলোঁ তুমি হেনো এওঁৰ বাৰীৰ পৰা জাতিলাও এফাল চুৰ কৰি আনিলা অনাটো হয় ছাৰ মই ঠিকেই ধৰিছিলোঁ জহনি যোৱা ৰাতিপুৱাই তই আহোঁতে কোৱা হ'লে মই তোক মই পুলিচত নিদিলোহেঁতেন এতিয়া পুলিচৰ ভূৰত নিছোঁ বুলি ক'বলৈ আহিছ ৰবা তোমালোকে ইমান খং নুঠিবা নহ'লে দুয়োটাকে লকাপত ভৰাই থওঁ নুমল আচল ঘটনাটো কি তুমি কোৱাচোন ভালকে হয় ছাৰ জাতিলাওটো আচলতে মই লৈ গ'লোঁ বাইদেউ ঘৰৰ পৰা বজাৰলৈ বুলি ওলাইছিলোঁ হাতত পইচাও নাছিলে আৰু ঘৰতো শাক পাচলি তেনেকুৱা নাছিলে মানুহজনী কেং মাত আৰু কি ক'বা ঘৰৰ পৰিয়াল চলাই আছোঁ তেনেকৈ যেনে তেনে পইচাও নাছিলে হাতত যিহেতু কালি পেলাই গৈ থাকোঁতে বাইদেউ ঘৰৰ ফালে চকুৰ পৰাতে জাতিলাও চাঙত জাতিলাও এটা লাগি থকা দেখিলোঁ তাকে মনটো নহজিলে সেই বাইদেউ ভাগৰ ঘৰৰ পৰাই আৰু জাতিলাও এফাল চুৰ কৰি লৈ গ'লোঁ এফাল বাইদেউ থৈ গৈছিলোঁ বাৰু সেই কথাটো তুমি ৰাতিপুৱা কৈ দিয়াহেঁতেন এই কেছ মোৰ তোমাৰ প্ৰশ্নই নুঠে ছাৰ সেইটোকে কৰিবলৈ গৈছিলোঁ বাইদেউ আগত যিহে লাওপাত কচুপাত ক'বলৈ আহিছে মোক দুয়ো তোমালোকে ভালমতে মিলি জুলি থাকা ওচৰা ওচৰি মানুহ ওচৰ চুবুৰীয়া মানুহ ইজনে সিজনক সহায় কৰিব লাগে টানি মচিলে দুখে আপদে মানুহে মানুহক সহায় কৰিব লাগে আজিলৈ মই এই কেছখন ইমানতে সামৰি মাৰিছোঁ কেলে তোমালোকে এতিয়া মিলি জুলি থাকিবা ভৱিষ্যতে এনে কাম নকৰিবা কিবা দুখ কষ্ট হ'লে নহ'ল তুমিও মানে এওঁক ক'বা হয় ছাৰ তাৰপিছত এতিয়া তুমি ইয়াক ক্ষমা খোজা মই সন্মুখত বাইদেউ আজিলৈ ক্ষমা কৰি দিয়া মই আগে পিছে আৰু কেতিয়াও এনেকৈ নকৰোঁ বাইদেউ ক্ষমা কৰি বাৰু যি হ'ল এওঁক ক্ষমা কৰি দিয়া তুমি চলিবৰ কাৰণে বৰ্তমান এইখিনি ল'ৰা ছোৱালী কিবা চাউল মুঠি কিনি পিনি হ'ব ছাৰ নালাগে লোৱা মই দিছোঁ তুমি ল'ৰা ছোৱালীকেইটাক চাউল মুঠি কিনি পিনি ভালকৈ খোৱাবা হ'ব ছাৰ মই আহিছোঁ ছাৰ মই ৰবা ছাৰ তোৰ এটা কথা হ'ল তোৰ মাটি বাৰী আছে নাই আছে ছাৰ কেইবিঘা আছে মাটি 6 বিঘা আছে পতা আছে নাই আছে তেন্তে এটা কাম কৰ তই বেংকৰ কাৰণে এপ্লাই কৰ 1 লাখ টকাৰ লোন পাবি হয় ছাৰ বেংকলৈ যাবি ফৰ্ম এখন ল'বি মোক এটা ল'বি মই বেংক মেনেজাৰক ফোন কৰি দিম হয় ছাৰ
তাৰ পৰা এপ্লাই কৰাৰ পিছত তই 1 লাখ টকা পাবি 1 লাখ টকা লৈ তই শাক পাচলি বাগান খুলিবি হয় ছাৰ বাগান খোলাৰ পিছত তোৰ মানে অজস্ৰ শাক পাচলি বিক্ৰী কৰিব পাৰিবি আৰু ভাল ধুনীয়া ধেৰ হ'ব পৰিয়াল ধুনীয়াকৈ চলাবি হয় ছাৰ মই কাইলৈকে বেংকলৈ যাম আৰু আপোনাৰ মতে মই কামখিনি কৰিবলৈ চেষ্টা কৰিম আপোনালৈ বহুত বহুত ধন্যবাদ ছাৰ মই কালি ৰাতিপুৱাই বেংক খোলাৰ আগে আগে মই বেংকত উপস্থিত হ'ম আজিলৈ আহিছোঁ ছাৰ ভাল ঐ আজি আমাৰ নুমল থানাত গৈছিলে নহয় কি হ'ল এই তৰালিহঁতৰ জাতিলাও এফাল চুৰ কৰিছিলে জাতিলাও চুৰ অঁ কৰিছে তাকো এফাল চুৰ কৰিছে এফাল চুৰ তাকেহে তাৰে যেনিবা কেছ কাম কৰিলে কেনেকে ধনী হলি ককাটো কি কব হয় ধনী মানেনো কি আৰু খেতি বাতি অকণমান কৰিছো তামোল পুলি লগাইছো নাৰিকল পুলি লগাইছো এইবোৰে আৰু জীৱনত তেনেকে উন্নতি অলপ কৰিছো কাঠৰ কাহিনীটো কি মানে কবলৈ গ'লে অকণ বেয়াও লাগে লাজো লাগে বুজিছে নাই হয় নেকি কবলৈ গ'লে মোকো লৈ যাবা আকৌ হয় নেকি নিব লাগিব কেলে নহয় আচলতে কি এদিন মানে জাতিলাও চুৰ কথাটো গম পাইছে শুনিছে নাই শুনিছিলে ন আচলতে কি সেই জাতিলাওটো চুৰ কৰাৰ পৰাই মানে মোৰ আচলতে ছাৰে আমাৰ OC ছাৰে পৰামৰ্শ এটা দিলে পৰামৰ্শ মতে মানে মই কামখিনি কৰিলোঁ বেংকলৈ গ'লোঁ বেংকৰ পৰা লোন এটা ল'লোঁ লোনটো লৈ আৰু তেনেকৈ মোক আজি খেতি কেইটামান কৰিছোঁ নাৰিকল পুলি লগাইছোঁ নৈ পাত কবি শাক কৰিছোঁ তেনেকৈ আচলতে জীৱনটো চলাইছোঁ আৰু হয় নেকি ধনীনো ক'ত ধনী কৰ্মই ধৰ্ম চলিব লাগিব ন হয় হয় ভাল লাগিল অহাৰ কাৰণে কৰিছোঁ চাইছোঁ ভালেই দেখিছোঁ ভাল দেখিছে ন ভালেই দেখিছোঁ সেইটোৱে আৰু ব'লক ভিতৰতে বহিব ব'লক এই 5 মিনিট আছে নুমল এই চিগাৰেট লগাই বিৰাট ভাল লাগিলে দেই এই নিচাটো মই যে তোৰ কথা শুনিয়ে থাকো হয় নেকি তই এদিন আহি উঠে দেই কি ক'ব জাতিলাও চুৰ কৰিছিলি ন তাৰপিছত এনেকে যে ধনী হলি 4 বিঘা মাটিত চাহ বাগান লগাইছ নাৰিকল ৰুইছ মাজে মাজে কল ৰুইছ জালুক গছ ৰুইছ ইমান ভাল লাগিলে দেখি এতিয়া পাত আজি কিমান দিবি আৰু আছে আকৌ 5 মিনিট 5 কুইণ্টেল মান ঠিক আছে এই অনন্তই গাইছিলে নেকি তোমাৰ ই আকৌ মোৰ বহুত দিনৰ চিনাকি হয় নেকি তোমালোকক দেখি যে বিৰাট ভাল লাগিলে আপোনালোকৰ আশীৰ্বাদ ঠিক আছে ধন্যবাদ যোৱা ঠিক আছে যাওঁ দেই মোৰতো দিবা বাইটি তোৰ ওচৰলৈকে আহিছিলোঁ আগত খোৱালে ধনী হলি চাকৰি বাকৰি পালি ঘৰ দুৱাৰ ভাল হ'ল বোলে জাতিলাও এটা চুৰ কৰিছিলোঁ মনত আছে নাই আছে এফাল যে লৈ গৈছিলি যে এই জাতিলাও চুৰ কৰাৰ কাৰণে আজি মোক কপালো খুলিলে বুজিছানে আৰু সেইটো চাগে ধন্যবাদ দিবৰ কাৰণে তোৰ মোনাটো দিবলৈ আহিছোঁ ভালেই কৰিলি বা ধন্যবাদ দেই যাগে যা ভালেই হ'ল গৈ থাকোঁ দেই যাগে যা